তো নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল গাঁৱলীয়া ছোৱালী জোনমণি বৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। পৰীক্ষাৰ মাজতো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব। আলহীৰ লগত মাতটো বহি গৈছেগৈ। আলহীৰ লগত ক'ত যাওঁ, কি কৰোঁ আপোনালোকক সকলো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আলহী কোন কোন আহিব আপোনালোকক এতিয়াতে নকওঁ, পিছত কৈ আছোঁ। ঘৰলৈ আলহী আহিব যিহেতু কাম বহুত ওলায়, গতিকে মই কামবোৰ কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ৰাতিপুৱা শুৱাৰ পৰা উঠি মুখখন ধুইয়ে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একো খোৱাই নাই, গতিকে মই হৰলিক্স অকণ খাই লওঁ। হৰলিক্স আকৌ চাব নেকি? হৰলিক্সটো ৰ'ব দেখুৱাই আছোঁ। এইটো 5 টকীয়া হৰলিক্স। মই প্ৰথম দেখিছোঁ, কিন্তু বহুত মৰম লাগে দেখি। গতিকে আহক হৰলিক্সখন খাই লওঁ। হৰলিক্সতে মই শেষ হৈ গ'লে, যিহেতু আমি অলপ গাঁৱৰ ফালে থাকোঁ, চাৰিআলি যাব লাগে, অলপ দূৰ হয়, সদায় যাব নোৱাৰি। হৰলিক্স শেষ হৈ গ'লে সেইকাৰণে এইটোকে আনি দিয়ে আৰু এইটোকে খাওঁ, উপায়টো নাই। তেনেহ'লে মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। হৰলিক্স খালোঁ, খাই লৈ এতিয়া মই কামবোৰ কৰোঁগৈ, তাৰপিছত আপোনালোকক আকৌ কাম বন কৰি আজৰি হৈ লগ পাই আছোঁ। মায়ে ঘৰ মুচি আছে, বাকী কামখিনি মই কৰোঁ। আৰু মই এতিয়া গা ধুই আহি পালোহি। দেউতাও বজাৰৰ পৰা আহি পালেহি। দেউতাই বজাৰৰ পৰানো কি আনিছে আহক আপোনালোকক দেখুৱাওঁ। আৰু মই এতিয়া যাব ওলাইছোঁ কামপুৰলৈ। আলহী আহিছে বুলি কৈছিলোঁ যে, আলহীখিনিক আগবঢ়াই আনিবলৈ। আলহী মানে মোৰ মামা, মামী, মহা আৰু মাহী আৰু ভাইটি আৰু ভণ্টিহঁত আহি আছে। গতিকে ব'লক তেওঁলোকক আনি লওঁ। মামাহঁতৰ ঘৰৰ মানুহ আহিছে বুলি ক'লে সঁচাকৈ বহুত বেছি ফূৰ্তি লাগে। সেইটো কাৰণে মই এতিয়া দৌৰি বাৰীৰ মাজেদি আহি আছোঁ। এইখিনিতে পাপা আৰু খুৰা ৰৈ আছে, গতিকে ব'লক তাত গৈ লগ পাই আছোঁ। ভিডিঅ' এটা কৰিছোঁ। ইমান ডাঙৰ কৰিলে কামপুৰ ষ্টেচনটো, চাওকচোন ইমান ধুনীয়া লাগিছে। চাওকচোন ইমান ধুনীয়া। বলক সিফাললৈ যাওঁ।
বেছি দীঘল নহয় ইয়াৰ পৰা আহিলে বাৰু ইয়াৰ পৰা আগবালে হিয়া লাগে কেনেকৈ পকাটো পানী Masih kita tak bisa itu. Ini dah kerana kamu yang ada ya, apa yang ada ya. Yang uci siapa? Itu uci mana? Sambil itu siapa? Enggak apa lagi. বহুত আগ পালেগে এইয়া নাই আহি পাইছোহিহে আজি তাৰ পৰা আহি পেলাই ভিডিঅ' কৰা নহ'লে মহাহঁতো আহি পালে তেওঁলোকৰো বহুত বেছি ভাগৰ লাগিছিল আৰু মোৰো ভাগৰ লাগিলে মই দুপৰীয়া একো নোখোৱাকৈ গুচি গ'লোগৈ আৰু পেটটোও বিষালে তো এতিয়া মই ভাত চাত খাই কিনে শুবলৈ লৈছোঁ সোনকালে যিহেতু মোৰ পৰীক্ষাও আছে পঢ়িব লাগিব আৰু কাইলৈ বৰদোৱা আৰু মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব একেলগেই দিম আৰু কিনো বেলেগ কৰিম একেলগেই দি দিম আপোনালোকে চাই থাকিব শেষলৈকে আৰু এতিয়া বাজিছে 5:05 গুড মৰ্ণিং সকলো মানুহ শুইয়ে আছে মই ইমান সোনকালে নুঠোৱে কিন্তু আজি উঠিলোঁ অলপমান পঢ়িব লাগিব তাৰপিছতে আকৌ বৰদোৱা যাব লগা আছে হ'ব নাযাওঁ আৰু তেনেহ'লে এতিয়া মই পঢ়ি লওঁগৈ অলপমান তাৰপিছত আকৌ বৰদোৱালৈ যাবলৈ ওলাই কৰিহে আপোনালোকক লগ পাম আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰদোৱা আৰু মৃত্যুঞ্জয় মন্দিৰত গৈ কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম ঠিক আছে মই অকণমান পঢ়ি লওঁগৈ ক'ত যাব আমি এতিয়া বৰদোৱালৈ ওলাইছোঁ তাৰপিছত বৰদোৱাৰ পৰা আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাম তাৰপিছত ইয়ালৈ আহিম বাইদেউ ভিনদেউহঁতৰ ঘৰত তাৰপিছত মাংস ভাত খাম একেলগে এনজয় কৰিম তাৰপিছত আমি কামপুৰ ষ্টেচনলৈকে যাম যদি তাত মানে পচিবল হয় ট্ৰেইনটো তেতিয়া আমি ট্ৰেইনত যাম আৰু যদি ট্ৰেইন পচিবল নহয় তেতিয়া আমি ISBT-লৈকে জালুকবাৰী ISBT-লৈকে আমি গাখীৰ খাওঁ চেনি খাওঁ পাৰি
গাড়ী এটা ক'লে নে গাছ গছ আমি তো খালো একো নহয় আমাৰ আকৌ নামকটো নামানে কৈ দে গেটটো পালোঁ বুলি কৈ দে এইটো শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান হেৰি বৰদোৱা গেট প্ৰৱেশ দুৱাৰ সেইটো দেখোন কোনটো নাই এনে কৈছোঁ এইটো দেখিলো এই হয় এইটো মই এনে কোৱা নাই এইটো আমি ইফালে সোমাই গ'লো আৰু মামাক লৈ লওঁ বাই বাই ডাঙৰ মামা দেখোন ক'ত ডাঙৰ মামা এইটো দাদা ক'ত হ'ব ফাইনেলি আহি পাই গ'লোহি কিবা চাকি দিবৰ কাৰণে কিবা কিবি লৈ লওঁ তাৰপিছত আকৌ তাত গৈ দেখুৱাই আছোঁ এয়া আমাৰ পাৰ্টি এজনী মামী এজনী মাহী ঐ মিটু দা আমি হেৰিবিলাক জোতাবিলাক খাব পাৰিম বজাৰৰ পৰা ফল এই নগাঁৱৰ কিনি ল'লে হ'ল এইবিলাক বেয়াকৈ 290 টকা হৈছে ন 290 টকা বস্তু নাই আমি মই মিটিংতে যাওঁতে হেৰি কৰিম কাম নহয় কিনিলে যাম 290 টকা নহয় 100 টকা কিনিলে ইমান মিটিংতে যাওঁতে ফল থকা আমি মেইন আহি পাই গ'লোহি এতিয়া গৈ আছোঁ আহা
ক'তা ফালে সকলোৱে কিছুমানে চাকি জ্বলাই আছে, কিছুমানে ৰেষ্ট লৈ আছে। তুলিয়া আছে নহয়, তুলিয়া আছে নহয়, একো নকয়। ফুল পুলি ন? হা ফুল পুলি ইমান ধুনীয়া লাগিছে ন? নিশ্চিকিবি দেই। আহিলোঁ মেইন নামঘৰলৈ। আহিবলৈ দিয়াচোন, মানুহ অহা যোৱা কৰিবলৈ এইটো মন্দিৰত যোৱা, তাতে প্ৰসাদ দিয়ে। ল'ৰা টানি লৈ গুচি যাব ৰ, গম পাবি ঘৰিয়ালে। লৈ গ'লে লৈ যাওঁ, তই সাঁতুৰিব পাৰ, এডাল পুখুৰীত সাঁতুৰিব পাৰিবি। কিয় নাই, কিনাৰে কিনাৰে পাৰিম। বেচে ধৰি লওক, হা বেচিব? এইটো পুখুৰীত মাছ ধৰিব পাৰে? ওলাই যা আৰু কেইটামান ওলাই যা। কিবা প্ৰসাদ ছটিয়াই ইমান ডাঙৰ পুখ, তোক খাই পেলাব কোটি কোটি মাছে। ল'ৰা হাতটো বোলে মোবাইলটো থপিয়াই আনিলে। যাওঁ
ধৰাচোন এটা এনেই হাত দিয়া না মই দিম তুমি এইটো কৰা নাই ধৰিব কামুৰিব কেনেকৈ হাত দি থাকিলে মাছ ওলায় ওচৰত আহিলে অঁ বস্তু লৈ আহে মামাহঁত আহিলে চাবি পলিবলৈ নাচাওঁ ইমান ডাঙৰ ডাঙৰ মাছ মোক সমানৰ কিজানি ইয়াত মাছ আছে ডাঙৰ ডাঙৰ খাই পেলাব একদম হয় নাই ভোক লাগিলে মোৰ ওচৰলৈ গ'লেই হ'ল ইয়াত দিয়া চাম এই বাবু ভাগিনো আমি অখাকেইটা আগত লৈ যাওঁ একো নহয় শংকৰ ভগৱান নে কি যেই বুলি কওঁ কমচে কম লেট্ৰিন যে যাই আছো চব ঠিক হৈ যাব পাৰ্কিং হয় পাৰ্কো আছে দেখাব এইটো কি মন্দিৰ ওপৰত ফটো মাৰিলে হ'ল চেল্ফি উঠক এক কপি অঁ এইটো দৌল মন্দিৰ ইমান ধুনীয়া লাগিছে চাওকচোন মই অহা নাই আগতে পানী ওলাই বলক তাত গৈ দেখুৱাই আছোঁ বল বাবু পাপা বলে আমি যাম তুলতুল এইকেইটা পকেটত ভৰাচোন কি বস্তু এই মামীলৈ লোৱা সিমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া মৃত্যুঞ্জয় মন্দিৰত আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো ইমান এটা ভাল নহ'ব পাৰে বহুত বেছি উৎপাতত বনোৱা হৈছে তথাপি যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব यूट्यूबर स्टार्ट हो गया बाबू तो ले जाओ बढ़िया ग्लास गिला मार लो अब कौन
বৰদোৱাৰ পৰা আহি পাই গ'লোহি আৰু এতিয়া তাত মানে মৃত্যুঞ্জয় মন্দিৰত ইমানেই বেছি বতাহ মাৰিলে যে তাত আৰু ভিডিঅ' কৰা নহ'লে আৰু এতিয়া আলহীখিনি যাব ওলাইছে মামাহঁত যাবগৈ আমাৰো ডিউটি আছে আৰু অলপমান প্ৰব্লেমো আছে সেইটো কাৰণে যাবগৈ এতিয়া তো ব'লক আলহীখিনি পঠিয়াই লওঁ অঁ গৈ আছোঁ মামাহঁতকো পঠিয়ালোঁ আৰু ভিডিঅ' কৰা নহ'লে আৰু মাৰ যিহেতু ভায়েক ভনীয়েক আহিছে যোৱা সময়ততো অলপমান চকু পানী ওলাবই তো সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ বুলিবা মাকে কান্দি আছে আৰু জীয়েকে ভিডিঅ' কৰি আছে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আজিলৈ বাই বাই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে পিছত মোৰ ভিডিঅ'বোৰ দিলে আগতীয়াকৈ পাই থাকিব তেনেহ'লে আজিলৈ বাই বাই